হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। আজি মই নতুন এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ নাম হৈছে স্প্ৰিং ৰোল। তাৰ বাবে মই যোগাৰ কৰি লৈছোঁ এয়া চব্জি। এইখিনি ৰোলটোৰ ভিতৰত ভৰাই দিম। বন্ধাকবি আছে, বিলাহী আছে আৰু মিহি মিহিকৈ আলু কাটি দিছোঁ। তাৰপৰা এয়া ৰোল বনাবৰ কাৰণে মই ময়দা সানি থৈছোঁ। ময়দাখিনি সানি মই 15 মিনিট থৈ দিছোঁ। তাৰপাছত ময়দাখিনি বেলিব লাগিব ৰুটি লেখীয়াকৈ। তাৰপৰা এয়া ময়দাত সানিবলৈ আটা গুৰি লৈছোঁ। এতিয়া মই কেৰাহীত তেল দিছোঁ। তেল কমকৈ দিম, বেছিকৈ নাই দিয়া। তেলখিনি গৰম হৈ গৈছে। এতিয়া কেইটামান পাঁচফোৰণ দিম। তাৰপৰা পিঁয়াজো অকণমান দি দিম। চব্জিখিনি আগতে বনাই ল'ম। অকণমান হালধি দিছোঁ, কম পৰিমাণে দিওঁ হালধি। এতিয়া মই চব্জিখিনি দি দিছোঁ। চব্জিখিনি কম ফ্লেমত ভাজিব লাগিব। অকণমান নিমখ দি দিছোঁ। অকণমান ঢাকি দিম এতিয়া চব্জিখিনি সিজিবৰ কাৰণে। বেছি সিজিব নালাগে, বেছি সিজিলে ভাল নালাগিব। কমকৈ সিজিলে ভাল লাগিব। চব্জিখিনি বহোৱা হৈ গৈছে। এতিয়া মই ৰুটিৰ কাৰণে লাডুখিনি ৰেডি কৰি লৈছোঁ। লাডুখিনি বেলিবলৈ অলপমান গুড়ি এটাৰ প্ৰয়োজন হ'ব আৰু অলপমান ৰিফাইনৰ প্ৰয়োজন হ'ব। এইখিনি মই গোটাই লৈছোঁ। এতিয়া মই ৰুটিখিনি এখন এখনকৈ বেলি ল'ম। ৰুটিখিনি খুব পাতলাকৈ বেলিব লাগিব। ছাইডকেইটা খুব বেলিব লাগিব, পাতলা হ'ব লাগিব বস্তুটো। দেখিছেনে কিমান পাতলা হৈছে? এতিয়া মই এখন এখনকৈ থৈ লৈছোঁ।
চব্জিখিনি প্ৰায় হৈছে আৰু মই এতিয়া ইয়াতে এটা কণী ভাঙি দিম। লৰাই দিম এতিয়া। অকণমান শুকালে বস্তুটো কাঢ়ি থ'ম। চব্জিখিনি কাঢ়িব হৈ গৈছে আৰু মই এতিয়া চব্জিখিনি ইয়াতে কাঢ়ি থ'ম। এয়া হৈ গৈছে। এয়া ঢাকি থৈছোঁ। এতিয়া ৰুটিখিনি বেলা হৈ গৈছে। এতিয়া মই ৰুটিখিনি এখন এখনকৈ জাপিব লাগিব, তিনিখনকৈ জাপিব লাগিব। তাৰ বাবে মই অকণমান ৰিফাইন সানি লৈছোঁ আৰু অকণমান আটাৰ গুড়া দি দিছোঁ। হৈ গৈছে ৰুটিখিনি বনোৱা। এতিয়া মই তিনিখন একেলগে দি বনাম। টাৱাখন গৰম হৈ গৈছে। এতিয়া মই ৰুটিখিনি ইয়াতে দি দিম। চাইডে অকণমান ৰিফাইন দি দিম। ৰুটিখিনি বেছিকৈ ৰঙা হ'বলৈ দিব নালাগে। বেছি ৰঙা হৈ গ'লে দেখিবলৈ বেয়া হ'ব। অলপ বগা বগা হৈ থাকোঁতে ৰুটিটো কাঢ়িব লাগিব। মোৰ এতিয়া হৈ গৈছে ৰুটি কাঢ়িব। এতিয়া আপোনালোকে চাব দেই, ৰুটিখন কিমানকৈ ইমান ধুনীয়াকৈ ওলাই যাব এখন এখনকৈ। ইমান পাতলাকৈ এৰাই গৈছে, দেখিছে নাই? ইমান ধুনীয়া হৈছে। এতিয়া ইয়াতে মই চব্জি ভৰাই দিম। চব্জি ভৰাই দিছোঁ। ইয়াতে মই চব্জি ভৰাই দিছোঁ। এতিয়া মই ৰোল কৰিম এটা এটাকৈ।
আপোনালোকে খাই চাবচোন, বৰ ধুনীয়া হয়। ইয়াতে অকণমান চচ দি ল'ব, টমেটো চচ দি ল'ব, খাবলৈ খুব টেষ্টি হ'ব। সৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব যদি দিম বুলি ভাবে। বস্তুটো হেল্থি, বিশেষ মছলা নাই। টিফিনত স্কুললৈ দিব পাৰিব। হৈ গৈছে 3টা ৰোল। এতিয়া চচ দি দিছোঁ, চচ লৈ ধুনীয়াকৈ চচ দি দিছোঁ। চচৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰিলে ভাল লাগিব খাই। হৈছে। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। নমস্কাৰ।